আছে, শুভাকাংক্ষী আছে, গুণমুগ্ধ আছে, কেতিয়াবা কেতিয়াবা অলপ অকলশৰীয়া ভাৱ হয় নেকি জুবিন গাৰ্গৰ? মই সদায় অকলশৰীয়া। কিয়? আগলৈ জলো মই গোটেই লাইফটো তেনেকৈ বনাই দিলোঁ আৰু কিন্তু উপায় নাই। মই সদায় মানুহৰ মাজত থাকোঁ। কিন্তু মানুহ নাই এনেকুৱা হয় নেকি কেতিয়াবা? অলৱেজ আই এম এলোন। আগলৈ জলো। আৰু এটা প্ৰশ্ন আহিছে, মই কোনোবা এজন মানুহ ওলাই আহি যে মই পাণ দোকান এখন দিবলৈ লৈছোঁ, দাদা মোক কিবা এটা দিয়ক। আশা কৰে আচলতে জুবিন গাৰ্গৰ পৰা আশা কৰে সেইটো তাক পাণ দোকানো খুলি দিব লাগিব, কোনোবা ট্ৰিটমেণ্টৰ কাৰণে আহিব। এতিয়া মই ডক্টৰৰ নিচিনা হৈ গ'লো আজিকালি। মোক এতিয়া ৰিপৰ্ট দেখালে মই ডক্টৰক মই কথা কৈ দিব পাৰোঁ যে আপুনি আমুকজন ডক্টৰৰ ওচৰলৈ যাওক, এইটো পইচা লওক, তেওঁ চাই দিব আপোনাক। মানুহ এটা বিশ্বাস আহিছে যে জুবিন গাৰ্গৰ যদি কিডনী বেমাৰী, জুবিন গাৰ্গৰ লগ কৰিবলৈ যোৱা যায় কিডনী বেমাৰী সমস্যা সমাধান হ'ব আশা কৰে আচলতে। ইভেন GMCৰ পৰা মোৰ ঘৰলৈ পঠাই দিয়ে। GMCৰ পৰা কয় যে জুবিন গাৰ্গৰ তালৈ যায়, তোক হেল্প কৰিব। অল বিকজ অফ মানি। ডেইলি কিমান মান মানুহ আহে জুবিনৰ খাৰঘুলি ঘৰত এনেকৈ সহায় বিচাৰি? আই ডোন্ট নো, ইটছ লাইক 150, 100 দৈনিক। মই পলিয়া হৈ যাওঁ। সেইকাৰণে কিন্তু মই কৰি থাকোঁ, মোৰ কৰ্তব্যটো মই কৰি থকা যায়। সেইকাৰণে কেতিয়াবা কেতিয়াবা ব্ৰেইনটো আচলতে অলপ শুবলৈ দিব লাগে আচলতে। কেতিয়াবা হয়, কেতিয়াবা হৈ যায়, শুবলৈ নাপাওঁ, অকণমান ডিষ্টাৰ্ব হৈ যাওঁ কেতিয়াবা। কেতিয়াবা আকৌ এতিয়া মই কাঞ্চনজংঘা বেকগ্ৰাউণ্ড মিউজিক কৰি আছোঁ, যেতিয়া ওলাই আহোঁ এগালমান মানুহ, চবৰে বেলেগ বেলেগ কমপ্লেইন থাকে। ৰাইট। কাৰোবাৰ ট্ৰিটমেণ্ট, কাৰোবাৰ চাকৰি, কাৰোবাৰ কিবা। সিদিনা চন্দ্ৰমোহন পাটোৱাৰী ঘৰলৈ কোনোবা ফেমিলি এটা গৈছে, তেখেত নাই, মোৰ ঘৰলৈ পঠাই দিলে। কিন্তু মোৰ ইয়ালৈ কি আহিলে? মইতো মিনিষ্টাৰ নহয়, মই MLA নহয়, মই একোৱেই নহয়। নাই আপোনাৰ তালৈ পঠাই দিছে বোলে। মই আকৌ হেল্প কৰি পেলাই পঠাই দিছোঁ, মোৰ যিটো কৰ্তব্য। সেইকাৰণে কেতিয়াবা কেতিয়াবা মানুহে চাগে ভাবে জুবিন বেছি মেজাজি নেকি, এনেকুৱা এটা। মেজাজি বুলি নহয়, সেইটো মোৰটো ডিপেণ্ড কৰে।